নমস্কাৰ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ নিৰামিলি ব্লগছলৈ স্বাগতম জনাইছোঁ সকলোকে। গতিকে মোৰ যিটো প্লাষ্টাৰ কাম চলি আছিলে ফিনিচিঙৰ এই ঘৰটোৰ ভিডিঅ' বনাই আছোঁ। গতিকে গাইজ ভিডিঅ'টো চাব শেষলৈকে, আৰু যেতিয়ালৈকে ঘৰটো ফিনিচিং নহয় তেতিয়ালৈকে ভিডিঅ' বনাই থাকিম। আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ। গতিকে এতিয়া বাহিৰৰ যিবিলাক চাৰ্জাৰ ধৰিছিলোঁ সেই চাৰ্জাৰখনৰ মানে চাটাৰিং খুলিলোঁ। চাৰ্জাৰখিনি চাব কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, আৰু লগতে ফিনিচিং কামবিলাকো আছে, ডিজাইনৰ কামবিলাকো আছে, কনচেপ্টটো কৰিম। সেইখিনি চাব, ভিডিঅ'টো চাব সকলোকে। আহকচোন আমি চাওঁগৈ কেনেকুৱা হৈছে কামবিলাক। চাব অকণমান প্লাষ্টাৰ কৰি আছোঁ গাইজ। এতিয়া ফাইনেলি আমি চাৰ্জাৰ যিখিনি ঢালিছিলোঁ খিৰিকীৰ চাৰ্জাৰ, এই চাৰ্জাৰবিলাক এইটো চাওক আমাৰ হৈ গ'ল, ঢালা হৈ গ'ল। এতিয়া খুলিলোঁ, খুলি পেলাই এতিয়া আমি প্লাষ্টাৰ কৰিবলৈ লৈছোঁ। গতিকে এইকেইটা ডিজাইনকেইটা চাওক। মোৰ আজি বাটটো অলপ খেলি মেলি হৈছে, চৰ্দি লাগি আছে, গতিকে বেছি ক্লিয়াৰ নুঠিব পাৰে। এই চাওক এতিয়া আমি প্লাষ্টাৰ আৰম্ভ কৰিছোঁ। এইকেইটা চাৰ্জাৰকেইটা দুটা চাৰ্জাৰ আছে, দুটা খিৰিকী, এইটো এটা। যদি ডিজাইনটো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আগত যদি আৰু ডিজাইন পাই থাকিব এনেকুৱা আৰু বনাবলৈ সক্ষম হ'ম। আমাৰ ৰঞ্জিত ভৰালী প্লাষ্টাৰ কৰি আছে, গোলা মাৰি আছে, এতিয়া প্লাষ্টাৰ কৰিব। আৰু ইটো চাইডেও আছে এনেকুৱা খিৰিকী, আৰু দেখাম নেক্সট ভিডিঅ'ত দেখা পাব। এই শেষলৈকে ভিডিঅ'টো চাই থাকিব, আৰু কামবিলাক কেনেকুৱা হৈছে কমেণ্টত জনাব। গাইজ আমি আকৌ বেলেগ এখন ৱাল ধৰিছোঁ প্লাষ্টাৰ কৰিবলৈ। এইটো প্লাষ্টাৰ হৈ আছে। মোৰ লগত সহযোগী আছে ৰঞ্জিত ভৰালী, প্লাষ্টাৰ মাৰি আছে। মই এই চটৰ যিটো আপোনাৰ ডিমাক বিট দিম বুলি কৈছিলোঁ, সেই বিটটো বনাই আছোঁ। এয়া এইটো বিটটো কটা নাই, কাটিম এতিয়া। আৰু এইফালে ছিংগুল বিট কটা হৈ আছে। এইটো ছিংগুল বিটটো, এইটো ছিংগুল বিট। তাৰ ওপৰত আকৌ 4 ইঞ্চিত আকৌ এটা বিট হ'ব এইখিনিত ডাবুলকৈ। ওপৰতো তেনেকৈ হ'ব। ওপৰত এইটো বিট কাটি দিছোঁ ন, এইটো চিলিঙৰ বিট হয়। এতিয়া আকৌ এটা ডাবল বিট হ'ব, ভাল লাগিব। চিলিংটো চাই ভাল লাগে। গতিকে এই টাইপত চাওক। গতিকে ভিডিঅ'টো চাব, একেলগে চাব। কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব, বহুত কষ্টৰে ভিডিঅ' বনাওঁ, নিজে কাম কৰি নিজে বনাইছোঁ। ছাবস্ক্ৰাইব কৰিব, তেতিয়া ধৰক আগন্তুক দিনলৈ মই আৰু ভিডিঅ' দি থাকিব পাৰিম তেনেকুৱা। আৰু এইটো মই জনাই দিছোঁ, এইটো আমাৰ গোটেই বিমটো আছে এফুট, এনেকৈ হাইটটো এফুট আছে। ইয়াক আমি 3 ভাগ কৰিছোঁ। 4 ইঞ্চিকৈ পৰিছে, 4 ইঞ্চিকৈ পৰিছে। গতিকে ওপৰটো তেনেকৈ এফুট কৰি পেলাই ওপৰটো হেৰি কৰিছোঁ, 8 ইঞ্চি কৰিছোঁ। 8 ইঞ্চিত দুটা বিট বহিব। ইয়াত যেনিবা 3টা হৈছে, তলৰ কাৰ্নিছটো লৈ পেলাই 3টা হৈছে। এইটো কাৰ্নিছ বুলি কয় একচুৱেলি। গতিকে গাইজ ভিডিঅ'টো চাব, শেষলৈকে চাব, ভাল লাগিব। কোনোবা বনাম বুলি ক'লে বনাব পাৰে। প্ৰথমতে এনেকৈ অলপ টাইট ঘোলা লগাই ল'ব লাগে। টাইট ঘোলা লগাই পেলাই তাৰপিছত আপোনাৰ প্লাষ্টাৰ কৰি দিব লাগে। এইটো বেছি ডাঠ কৰিব নালাগে, আধা ইঞ্চি কৰিব লাগে। তেতিয়া বিটটো মানে দেখিবলৈ ভাল হয়, কাৰ্নিছটো দেখিবলৈ ভাল হয়। আধা ইঞ্চি মছলা মাৰি পেলাই পাতা চাটা মাৰি তাৰ লোচা মাৰি দিব লাগে। লোচা মাৰি চূতা মাৰিব লাগে, সিমূৰে চূতা মাৰি ল'ব লাগে। মাৰি পেলাই দাগি দি পাতাত কাটি দিব লাগে। তেতিয়া বস্তুটো পোন হয়, ষ্টেট হয় চূতা মাৰিলে। গতিকে কোনোবা বনাম বুলি কয় বনাব পাৰে, কোনোবা মিস্ত্ৰীসকল যদি বনাব পাৰে। গতিকে আৰু দেখা পাব এইটো লাইটটো জ্বলি আছে। ৰুমটো মানে আন্ধাৰ হৈ গৈছেতো, সেইটো কাৰণে লাইট জ্বলাই ল'বলগীয়া হৈছে। ইয়াত ফুল এপাহ হ'ব, ফুলপাহ দেখাম। ভিডিঅ'টো শেষলৈকে চাব, ফুল এপাহ দেখাই দিম। ধুনীয়া ফুল এটা বনাম। ভিডিঅ'টো চাই থাকিব, সেইটোৱে অনুৰোধ।